আপনার স্টাফত দিছে আর কি আমার ভাঙা চিঙা বলি সিহঁতের ওজন কেজি হিসাব মই লয় একটু ভাল হলে তো মই না ললে হয় ভাঙা চিঙা মই কিনো ভাঙা চিঙা হলে মই কিনিছো 25 টাকা 26 টাকা 27 টাকা এনেকা কেজি হিসাবে লৈছো কিমানখন চাইকেল আপোনালোকে 13-14টা চাইকেল আছিল আপোনালোকে ফৰেষ্ট বিভাগৰ যিটো ৰেঞ্জো আছে ৰেঞ্জে আপোনালোকে ইয়াতে আহি বিক্ৰী কৰিছে না আপোনালোকে তাতে গৈ লৈ না ইহঁতৰ আহিছে আহি ওজন ওজন কৰি দিছে ৰেঞ্জৰ নাই তাহাৰ ইহঁতৰ ষ্টাফ আহিছিল হয় আপোনাৰ মাতিছিল নাকি কোনটো জানিব পৰা মতে এই চাইকেলসমূহ ফৰেষ্ট বিভাগৰ বন বিভাগে মানে ধৰিছে চোৰাং কাঠসমূহ জব্দ কৰা বস্তুখিনি উইদাউট স্ক্ৰেচ বা নটিফিকেশ্যন নিদিয়াকৈ ইহঁতৰ বিক্ৰী কৰিছে এইটো কেনেকৈ আনিব পাৰিলে আপুনি দাদা এইটো দাদা মইতো সিহঁতৰ আনি দিছে স্ক্ৰেপ বস্তু মইতো নাজানো মই কিনিছো দোকানত আনি দিছে মই লৈছো ভাঙা চিঙা ৰেঞ্জাৰে কিবা আপোনাৰ বিক্ৰী কৰিছে নেকি ৰুণিকাটা ৰেঞ্জাৰ তো অহা নাই সিহঁতৰ ষ্টাফে আহিছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফ যেটো আপুনি যেটো ইয়াৰ মূল্যখিনি আপুনি কাক দিছে সিহঁতৰ লৈছে যিবিলাকে আহিছে সিহঁতৰ লৈছে ৰেঞ্জৰ লৈছে ৰেঞ্জৰ অহা নাই সিহঁতৰ 3-4জন আহিছিল সিহঁতৰ লৈ গৈছে এনে চালো জায়গাবিলাক গোটেইখিনি বস্তু ইয়াতে মানে অফিসটো অলপ লেতেৰা হৈ আছিল আৰু গোটেই পৰিৱেশটো একচুৱেলি বিক্ৰী কৰা নহয় ইয়াতে বহুত দিন ধৰি আমাৰ ওচৰতে বহুত ভাঙা চিঙা লোহা কিবা কিবি আছিলে তাৰপিছত ইয়াৰে কিছুমান ল'ৰা ক'লে ইয়াতে বহুত লেতেৰা হৈছে এইখিনি আমি এনে বহুত দিন কৰি আছে চিজ কৰা নহয় এইখিনি আমি এই দোকান এখন আছে ইয়াতে তাতে ভাঙা চিঙা লোহাত বিক্ৰী কৰোঁ বোলো ঠিক আছে চাফা কৰোঁ যিহেতু সেই কৰা ঠিক আছে বিক্ৰী কৰি দে ভাঙা চিঙা লোহাত বিক্ৰী কৰি দে সেইখিনি বেলেগ একো নাই এইটো যিখিনি চিজ কৰা বস্তু আছে এইখিনি আমি কেতিয়াও বিক্ৰী কৰিব নোৱাৰোঁ এইবিলাক আপোনালোকক দেখুৱাম আমি ইয়াত বহুত ধৰণৰ চিজ কৰা চাইকেল মেচিন এতিয়াও আছে সেই বহুত পুৰণা আছে এতিয়া মোটামুটি নাই বোলে তই 150-200খনৰ ওপৰত চাইকেল হ'ব মেচিনৰ মোটামুটি 150টামান মেচিন আছে আমি সেইবিলাক নকৰোঁ যেনে চাইকেল এই কিবা কিবি পুৰণা আপোনাৰ চকা কিবা কিবি আছিল এইখিনি যিখিনি আমাৰ ইয়াৰে ল'ৰা থাকে স্থানীয় ল'ৰা থাকে আমাৰ ইয়াৰে কাম কৰি থকা তেওঁলোকে ধৰক অলপ জাগাখিনি চাফা কৰাৰ কাৰণে বা অলপ মেচত খোৱাৰ কাৰণে যদি অলপ ভাঙা চিখিনি বেছি আমি যদি মেচত খোৱাৰ কাৰণে এতিয়া বহুত ইয়াতে কাম কৰি আছে লেবাৰৰ কাম কৰি আছে বহুত কেইজন মানুহ এতিয়া লগাই দিছোঁ অলপ থকাৰ কাৰণে যাতে ৰুম গাটো ভাল হয় এইখিনি টিংবিলাক ভাঙা আছিলে সেইবিলাকো চেঞ্জ কৰা হ'ল সেনেকৈ সেইকাৰণে তেওঁলোকে ঠিক আছে তুমি যদি পাৰা মোৰতো ইমান এইবিলাক একো নাজানো বেলেগ কি কৰা মানে ক'ত থাকে যে দূৰত অলপ আছিল সেইখিনি তেওঁলোকে চেল কৰি দিছে সেইটোৱে দাদা চৰকাৰৰ কিছুমান যদি ধৰিব যেনেকুৱা চিজ কৰা বস্তুসমূহ যেনেকুৱা অপশ্যন নিদিয়াকৈ বিক্ৰী কৰিব নাপায় বুলি এটা নিয়ম দিছে হয় আছে চিজ কৰা বস্তু বিক্ৰী কৰিব নোৱাৰে এইটো আমি যিখিনি এই ইয়াত ভাঙা চিঙা আছে এইবিলাক কোনো চিজ কৰা নাই এই যেনে চাইকেলৰ চকা এটা আছিল স্প্ৰক আছিল যেনে আপোনাৰ এই গাড্ৰা কৰি কিবা চাইকেলৰ বল বা সেনেকুৱা চকাৰ পুৰণা গাড়ীৰ চকা সেইবিলাক আছিল এই ছাইডত ৰখা আছিল সেইখিনি আমি দেখিবলৈ পাইছিলোঁ তাতে পুৰণা চকা এটাও নহয় বা পুৰণা চাইকেলো নহয় বা ভাঙা চিঙা চাইকেল নহয় সব নিউ চাইকেল নতুন চাইকেল নাই সকলো নিউ চাইকেল নতুন চাইকেলটো নাছিল মই দেখাত কিন্তু মই যিখিনি সময়ত আছিলোঁ মইতো অলপমান থাকি গৈছোঁ যে এখন তেওঁলোকে নতুন চাইকেল এখন দিয়া নাই মোৰ ষ্টাফ কিছু চব পুৰণা চাইকেল আছে যিহেতু আমি প্ৰতিটো কৰিছোঁ বা ৰাইজেও দেখিছে চব চাইকেলবিলাকে নতুন হয়তো এটা দুটা চাইকেল নাছিল মই দেখাত কিন্তু এতিয়া যিমানখিনি এই ওচৰতে আছিলে তাতে বাইক আছে কিবা আছে এইবিলাকতো আমি কেতিয়াও বিক্ৰী কৰিব নিদিওঁ বাইক থকা যি হয় চব আছে তাতে বাকী মোৰ ষ্টাফকো দিব পাৰে আগৰ অনুসাৰে যিহেতু দীৰ্ঘদিন ইয়াতে থাকিব তেওঁ নিজে ব্যক্তিগতভাৱে চাইকেল এখন বিক্ৰী কৰে বা 10 দিন ধৰি আহে মই একচুৱেলি বিক্ৰী কৰা নাই একচুৱেলি মানে বিক্ৰী কৰিব এইটো পৰি আছে যিহেতু জেগাটো চাফা কৰিছোঁ চাফা কৰোঁতে ধৰক কেনেকুৱা হয় বহুত লেতেৰা হৈ আছিল আগতে যেনেকুৱা এটা পৰিৱেশ আছে সেইটো গোটেই জেগাটো মই চাফা কৰিব দিলোঁ চাফা কৰাৰ কাৰণে যিখিনি বস্তু ক'ৰবাত পৰি আছে কিবা বস্তু সেইখিনি বস্তুৱে বিক্ৰী কৰিছে তাৰমানে ক'ৰবাত জংঘলৰ মাজত ব্যক্তি কৰি কিবা এটা বস্তু পৰি আছে চাফা কৰাৰ পিছত ওলাবতো সেইখিনি বস্তু মানে ভাঙা চিঙা লোহাত বিক্ৰী কৰিছে কিবা পাব্লিকক দিয়া নাই পাব্লিকক ভাঙা চিঙা লোহাত বিক্ৰী কৰিছে আপুনি আগতে কৈছিলে যে মোক কোনোবাই অৰ্ডাৰ দিছে এইটো আমি বিক্ৰী কৰিছোঁ অৰ্ডাৰটো কোনে দিব অৰ্ডাৰ দিয়া নহয় অৰ্ডাৰ কৰি দিব মোক অৰ্ডাৰ দিয়া নহয় মোৰ ষ্টাফজনে কৈছে যে ছাৰ ভাঙা চিঙা বস্তু আছে কিবা কিবি আছে সেইখিনি বস্তু আমি ভাঙা চিঙা লোহাত বিক্ৰী ঠিক আছে বিক্ৰী কৰি দিওঁ সেইটোৱে কিমানখন চাইকেল বিক্ৰী কৰিলে চাইকেল হিচাপত নহয় চাইকেল ডাইৰেক্ট চাইকেল নহয় চাইকেলৰ ৰিং স্প্ৰক হেণ্ডেল এনেকুৱা সেইবিলাক এৰখন চাইকেল হিচাপতো নাই চাইকেল হিচাপত হয়তো নহ'ব চাইকেল নহয় চাইকেলটো ভাল চাইকেল এইবিলাক গোটেই ভাঙা চাঙা গুড়া কৰা মানে একদম সেই চাইকেল আৰু চাইকেল বুলি ক'লেতো এখন নতুন চাইকেল হ'ব চলাব পৰা চাইকেল হ'ব এইটো একচুৱেলি ভাঙা চিঙা বস্তুটো বিক্ৰী কৰিলেতো ভাঙা চিঙা লওঁতে বিক্ৰী কৰিব আমি যে দেখিছোঁ বা ৰাইজে যে দেখিছে ৰাইজে এতিয়া কি বা দেখিছে কেনেকৈ দেখিছে ৰাইজে ক'লে নতুন চাইকেলটো বিক্ৰী কিয় কৰিম না নতুন চাইকেল বিক্ৰী কৰিব নোৱাৰোঁ নতুন চাইকেল আমি চলাম নতুন চাইকেলখন আমি বিক্ৰী কিয় কৰিম নতুন চাইকেল ভাঙা চিঙাত বিক্ৰী কৰিম নতুন চাইকেলৰ ভাল আমি ভাল টকাটো আমিতো কেজি ওজনত বিক্ৰী কৰিছে
আপোনালোকে য'ত বিক্ৰী কৰিছে বিক্ৰী কৰা মানুহে বুজি দিছে যে আপোনালোকে যোনে ভাঙাচিঙা ব্যক্তি বলৰাম ডাঙৰীয়াই কৈছে কি 13খন চাইকেল বন বিভাগে বিক্ৰী কৰি দিলে মই 27 টকাৰ কিলো হিচাপে কিনিলো এই কথা ক'লে কি ক'ব কেজি হিচাপে বিক্ৰী কৰিছোঁ ঠিক আছে কিন্তু চাইকেল হিচাপে আমি বিক্ৰী কৰা হ'ব এইটো মই তদন্ত মই চাম যদি কৰিছে একচুৱেলি কি বিক্ৰী কৰাৰ সময়ত মই সুধি যাম মানুহ আছে মানুহক সুধি যাম মোৰ ল'ৰা আছে আপুনি কি ভাঙাচোৰা হিচাপত বিক্ৰী কৰিছে ভাঙা চিঙা হিচাপত বিক্ৰী কৰিছে কোনো মানে হেৰিয়ত আপোনাৰ কি হয় বিক্ৰী কৰা ভাঙা চিঙা হিচাপত বিক্ৰী কৰা ইয়াৰ বাদেও এটা স্থানীয় ৰাইজক অভিযোগ কৰিছে ইয়াত ঠেলা গাড়ীও বিক্ৰী কৰিছে টায়াৰ গাড়ী এটা বিক্ৰী কৰিছে ঠেলা গাড়ীটো মই গম নাপাওঁ একচুৱেলি মই এইবিলাক অজ্ঞাত মই কালি জানো ভাঙা চিঙা লোহাত চাইকেল কেইখনমান আছিল সেইকেইখন বিক্ৰী কৰিছে সেইটোৱে এইখন ৰণিঘাটা ৰেঞ্জৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমূহ যেনিবা বহুত চ'ৰ্চ আছে নেচাৰেল চ'ৰ্চ বা বহুত এইবিলাক মূল্যৱান গছ গছনিসমূহ আছে এই ক্ষেত্ৰত ৰক্ষণাবেক্ষণ কেনেকৈ হয় ৰক্ষণাবেক্ষণ সঁচাকৈ হয় এইটো আপোনালোকে ভাল এটা কুৱেশ্যন কৰিছে ভাল লাগিছে মোৰ একচুৱেলি ৰক্ষণাবেক্ষণ কৰিব গ'লে অকল ডিপাৰ্টমেণ্টে ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিব যদি চব মানুহৰ যদি সহযোগিতা থাকে সেইটো সেই সহযোগিতাৰ ফলতহে মানে আমাৰ জংঘলখন বাচি থাকিব লগতে আমাৰ যিখন চিৰাঙাৰে হয় ইয়াতে বহুতো খেলি আমি যদি এইখন নেশ্যনেল পাৰ্ক কৰিব পাৰোঁ ৱাইল্ড লাইফ কৰিব পাৰোঁ আমাৰ লগতে বাকী যিখিনি স্থানীয় মানুহ আছে তেওঁলোকৰ খুব এটা ভাল এটা সহযোগ যিখন আমাৰ ওচৰতে ৰাইমনা নেশ্যনেল পাৰ্ক হ'ল এতিয়া তাতে 422 স্কুৱেৰ কিলোমিটাৰ ৰাইমনা নেশ্যনেল পাৰ্ক তাৰ লগতে কি হৈছে মানুহখিনিয়ে এটা ইনকাম চ'ৰ্চ এটা পাইছে আমাৰ এইখনো যদি এখন নেশ্যনেল পাৰ্ক হয় বা ৱাইল্ড লাইফ চ'ৰ্চ হয় সেইটো খুবেই ভাল এটা মানে পদক্ষেপ হ'ব আৰু ধন্যবাদ